ঐ শুনচোন তাতে কিমান ল'ৰা ছোৱালী আছে কচোন তাতে বহুত ল'ৰা ছোৱালী আছে তাতে যোৱাটো সহজ কিন্তু আহাটো বহুত টান হ'ব বলচোন এতিয়া তালৈ লৈ বল আগত ঐ তই যে বাৰ বাৰ ফোন কাটি আছ কেলে কালিও ফোন কৰিছোঁ ৰিচিভ কৰা নাই আজিও ফোন কৰিছোঁ ৰিচিভ নকৰ ফোন কৰিলে কাটি দিয় কি মানে কথাটো কি বিজি থাকিলে বুলি ফোন নকৰে নেকি পিছেচোন তই চিনেমা চাবলৈ যোৱা কথা আছিলে কি হ'ল চিনেমা চোৱা কথাটো কালি চিনেমা চাব যাম বুলি কৈছিলি তই নাহিলিও চোৱাও নহ'ল কামো হৈ গ'ল তোৰ আশাত ৰখি সদায় এনেকুৱাই হয় জানো না এতিয়া বাদ দে মই নিজে এতিয়া চাবলৈ যাম এতিয়া যাওঁ আৰু মানে ওলাইছোঁ ঘৰৰ পৰা তই আহি আছ ঠিক আছে তই এটা কাম কৰিবি ৰাস্তাত লগ পাবি মোক এই কি কয় চকত লগ পাবি ঠিক আছে আৰে জলদি হা জলদি বল টিকেটখিনি মই লৈ থোৱা আছে বল চাওলাম দে চিনেমা চাই আৰু পিছত কিবা খাই আন দেই হ'ব দে বলচোন বল আগত বহুত দিন হ'ল একো খোৱা নাই বল দেৰিয়ে হ'ব এতিয়া সেই তাতে আছে তই ইয়াতে ৰ আমি আহি আছো বস আজিৰ হপ্তা বস আজিৰ হাপ্তাটো মজা আছে বড় আজিৰ হপ্তাটো বড় ওই লড়কিयों का क्या हुआ বস আজি সন্ধ্যালৈকে আহি যাব ঠিক আছে পলা কোন আছে তাত চাচোন চা যা ভিডিঅ' কৰি আছিলে ভিডিঅ कर रहा था ভিডিঅ' কৰি আছিলে कैमरा दे बांधे सबको ए लड़की नाम बता নকওঁ আমি ঐ ততে ইয়াতে কি কৰিব আহিছিলি নকওঁ এই দে আমাক চালে বোলে নকোৱা কবিলা নাই এই দে আমাক নহলে পুলিচক কৈ দিম पुलिस हम लोग का कुछ नहीं बिगाड़ सकती पुलिस हाथोड़ा क्या माल है रे बस क्या माल है रे ये काले वाले तो बहुत गरम है लेके आओ दोनों को বস আমার কি হবো पहले मेरे को चखने दे बरो फिर सबको मिलेगा কি মজা চিনেমা মই তোক কৈছিলো নহয় ভাই প্ৰভু কি কুমফু মাৰ দিছে বে ভাই একদম ফাটি ভাই ভাই তই জানা এনেকা মাৰ দিছে জানা তই এইবোৰ পাতে ভাই পাতে বম মাল খাইছো বে ভাই পেটটো একদম ফাটি একদম বেয়া নাপাবি ভাই তই ঘৰত বেয়া নাপাবি দে ভাই মই যাওঁ হা বেয়া নাপাবি হা দে দাদা ভাই গাড়ী ভালকে চলাবি দেই তই টেনচন নলবি মোৰ গাড়ীত বলে হ'ব যা দে গাড়ী ষ্টাৰ্ট কৰিব পৰা নাই ইমান নিচা লাগছে তোৰ আমাৰ ইমান বুদ্ধি নিচাই নালাগে বে আমাক যা গাড়ী ঘূৰা বে জলদি ঘূৰা সালাম
ঐ পুৰি যা 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 যাওঁ হা গাছৰে পাবা কোন যা 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 যাওঁ হা होट रशिले तेरे होट रशिले रशिले इनकी सुमा तो मुझको ঐ দুটা ঐ তো খুলবি না মাথাটো বহুত বিষাইছে কেলা কালি চফাতে শুই গ'লো চোন এই কি যে হ'ব চাৰ্ট তাত পিন্ধিয়ে শুই গৈছোঁ ৰাতি ভণ্টি এই ভণ্টি ক'ৰবাত আছে তাই শুই আছে নেকি ভিতৰতো নাই বাহিৰতো নাই ভণ্টি এই ভণ্টি ক'ত যায় এইটো আৰে এলাৰ্ম গ'ল চুইচ অফ এলাৰ্ম গ'ল নটিচিবল কি হৈছে মাথাই কাম নকৰা হৈছে ৰাতি বৰ নিচা হ'ল নহয় কি কৰোঁ ৰহ এবাৰ দিনচুকে ফোন মাৰি চাওঁ সেইডাল বা উঠিলে নাই আকৌ আবে ইয়ে ফোন ৰিচিভ নকৰে নহয় লাগা টাইমত ফোন ৰিচিভ নকৰিলে এনেকুৱা মাথা গৰম হৈ যায় নহয় বাদ দে মোৰ দিনেশৰ ঘৰত যাবই লাগিব দিনেশ ঐ দিনেশ কি হ'ল কোন এই ৰাতিপুৱা ঐ কি হ'ল ভণ্টি নাই কোনে ৰাতি মাল খোৱা নিচা ফাটা নাই নেকি তোৰ হা মাথা বেয়া নকৰিবি না ৰাতিপুৱাৰ পৰা ভণ্টিক ফোন কৰিছোঁ বাৰে বাৰে ফোনে লগা নাই ফ্ৰেণ্ডকো ফোন কৰিছোঁ তাইয়ে ফোন উঠা নাই বিচাৰি পোৱা নাই মাথা বেয়া হৈ গৈছে কি কৰোঁ এতিয়া তাই কিবা কৈ গৈছিল নেকি কৈ যোৱা নাই কিন্তু তাতে কিবা এটা নিউজ কৰি আছিলে সিদিনাখন সৰুতে ছোৱালীলৈ বহুত টেনশ্যনত আছিলে এই কৰবা ক'ত মই নাজানো ক'ত গ'ল গমো নাপাওঁ এই বল না ভাই ওলা না ফটাফট কৰ বল না জলদি কৰ কিবা হৈছে নমস্তে মই শ্যাম মই প্ৰদীপ মই বিতু চ' আমি আজি বেছি নাই আমি অলপে আছোঁ দি ৰেঞ্জাৰ্ছ ক্ৰুৰ মেম্বাৰখিনি
চ' আজি আমি এটা ইম্পৰ্টেণ্ট কথা ক'বলৈ ওলাইছোঁ যে আমাৰ মাৱালী এপিছ'ডটো বহুত দেৰিকৈ আহিবলগীয়া অৱস্থা হৈছে তাৰমানে আমাৰ বহুত প্ৰব্লেম হৈছে লাইক ল' বাজেট মুভি আৰু আমাৰ এডিটিঙৰ প্ৰব্লেম হৈছে চ' আৰু এটা ভুল হৈছে আমাৰ পৰা যে ৰূপ আমাৰ যোনটো ছেকেণ্ড হিৰ' আছিলে তাৰ অলপ বেমাৰ হৈ আছিলে চ' তাৰ কাৰণে আমি ৰূপৰ ডাবিংখিনি আমাৰ ভাই মোৰ প্ৰদীপ থাপাই দিছে চ' আমি এনেকুৱাই কৰি আছোঁ আগবাঢ়ি আছোঁ চ' কিছুমান ভুল হৈ গৈছে চ' আজি আমি এইটোৱে কওঁ যে আৰু এনেকুৱা আমি বহুত কিছুমান কাম আনি আছোঁ আপোনালোকৰ ওচৰত আৰু বহুত ভিডিঅ'জ আনি আছোঁ ৱেব ছিৰিজো আনিম প্লেন কৰিছোঁ আমি নিউ ৱেব ছিৰিজ এখন চ' প্লিজ আপোনালোকে আমাক ছাপোৰ্ট কৰক এই চেনেলটো উঠাই দিয়ক আৰু এই চেনেলৰ মাধ্যমে আমি বহুত কাম কৰি যাম যিহেতু আমি ইমান হেভি বাজেটৰ কাম নকৰোঁ আৰু সৰু সুৰা বাজেট আমি ফ্ৰেণ্ডে মিলি কৰি আছোঁ চ' মোৰ এভৰি চেনেল আছে ছেম বসুমতাৰী আৰু বসুমতাৰী 10 পেজ আছে আমাক প্লিজ তাতে ছাপোৰ্ট কৰিব ইউটিউব শ্যাম কুমাৰ বসুমতাৰী সেই চেনেলটোত প্লিজ চাব আৰু আপোনালোকে যিমান পাৰে মৰম দিব মোৰ ভাইটি প্ৰদীপ থাপা আছে ইনষ্টাত আৰু বিট্টু দাস ইনষ্টাত পাব মোকো বসুমতাৰী 10 বুলি পাব ইনষ্টাত চ' আপোনালোকে চাওক আৰু যিমান পাৰে মৰম দিয়ক আৰু যদি কিবা প্ৰব্লেম হৈছে বা কিবা ভুল হৈছে আপোনালোকে মোক কওক কমেণ্টৰ জৰিয়তে হওক বা ইনবক্স জৰিয়তে হওক এইখিনিয়ে কথা ক'ম আৰু এই চিটুৱেশ্যনত আপোনালোকে প্লিজ অনলাইন আহিব ৰিজন থাকিলেহে ওলাব এনে নোলাব চ' বেছি একো নকওঁ বাই লাভ ইউ আৰু আমি মাৱালী এপিছ'ডটো বহুত সোনকালে আহি আছে গোটেই এপিছ'ড খতম হ'ব লাভ ইউ অল বাই 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 বাই